Hello everyone, good morning. আৰু জুৱা কালি আমি খুৰীহতৰ এনাহতৰ ঘৰলে আহিলো। এতিয়া আমি হাবুঙলে যাব ওলাইছো ৰাতিপুৱা। আমি প্ৰায় 10টা মান মানুহ যাম ইয়াৰ পৰা। এতিয়া ৰাতিপুৱা ওলাইছো আৰু কিন্তু আজি বতৰটো একেবাৰে বেয়া বৰষুণ দি আছে। এবাৰে ভাইটি ওলাইছে, খুৰীহতো ওলালে, অটো মাতিছো, অটোত আহিব। অটোত যাবগে লাগিব মানে যেটো ইমান বৰষুণ হৈ আছে। এতিয়া গৈ থাকো আৰু আমি তালে। এবারে হৰুৱা পা ওলাইছে, ভাইটি ওলালে আৰু ভিতৰত কোন কোন ওলাইছে দেখা আৰু আমাৰ লৰা অকল দুটা নে তিনিটা। তুমি যাবা নে? যাবা? তেন্তে লৰা তিনিটা। এবারে খুৰী ওলালে আপোনালোকে নাযায় থাকিব ঘৰতে। এবারে দেখা ওলাইছে, এবারে টপা ওলাইছে। আমাৰ অটো আহি গ'ল, এতিয়া যাওঁ। কৰবালে যোৱাৰ আগতে আকৌ মোৰ পেট পূজা মেইন, সেইকাৰণে দোকানত সোমাইছো কিবা কিবি খাবলৈ বুলি লৈ ললো। আহি আমি হাবুং পালোহি। ৰাস্তাটোত বহুত ফূৰ্তি কৰি আহিলো। কষ্টুৰে গোটেই ৰাস্তাটো হহুৱাই আহিলে আৰু এইপিনে আমি বজাৰ সমাৰ কৰি লৈছো। আমি ধূপচাকিকে লৈছো, খুৰীহতি এইপিনে হৰাই লৈছে। আহি পাই দেখিলো মানুহ একেবাৰে ভৰ্তি হৈ আছে। বৰষুণ দিছিলে যিহেতু সেইকাৰণে ভাবিছিলো যে মানুহ ইমান নহব, কিন্তু আহি পাই দেখিলো মানুহ বহুত হৈ আছে। ফাইনেলি মানে আহি পাই গলোহি, হাবুং পালোহি। এয়া চাওক, ভিতৰটো আপোনালোকক দেখাম। তাৰ আগতে আমি এইপিনে বস্তুবোৰ যোগাৰ কৰি লৈ আহিলো আৰু আগফালে বহুত ধুনীয়া দোকান আছে, তাৰ পৰা অকমান বজাৰো কৰি ললো। পুৰা মানুহ ভৰ্তি আৰু চাৰিওফালে কেৱল মানুহ। আপোনালোক যিসকলে হাবুঙলৈ আহিছে তেওঁলোকে নিশ্চয় গম পায় ইয়াত যে ভগৱানৰ মূৰ্তি, ভগৱানৰ ফটো একোবি নাই, কিন্তু ইয়াত মানুহ ইমান কিয় হয় আপোনালোকে জানেনে? এয়া আছিল আহোমসকলৰ ৰাজসভা পতা এক স্থল আৰু ইয়াতে সকলোৱে আমি পূজা কৰি থাকোতে দপদপকৈ বৰষুণ দিলে। এই যে ৰুমটোত দেখিছে, এই ৰুমটোত ইমান মানুহ কিয় ভৰ্তি হৈছে বাৰু? ইয়াতে সকলোৱে হাঁহ কুকুৰা দান দিবৰ কাৰণে আহিছে আৰু ইয়াতে যেতিয়া হাঁহ কুকুৰাসমূহ বলি দিছিল মনটো ইমান দুখ লাগিছিল। সকলোবোৰ হাঁহ কুকুৰা একেলগতে বলি দিয়া হৈছিল। কিছুমানে মন গলে মেলিও দিব পাৰে। দি মেলি আহিছো এনেকে। এতিয়া ঘৰলে যাওঁগে, হৈ গল সেৱা কৰা। দোকান এখনত সোমাই দেখিলো যে ইমান ধুনীয়া দগী কেইটামান আছে। মই ভাবিলো বগা দগীটো আমাৰ ঘৰলৈ লৈয়ে যাওঁ আৰু গগনা এডালো ললো। নিজেও যদিও গগনা বনাও, তথাপি আনে বনোৱা গগনাখিনি অকণ ভাল লাগে। এয়া গগনা এডাল ললো, নিজে গগনা বনাও যদি ইয়াৰ পৰা তিনিডাল লৈছে। এডাল মানে বেছি ধুনীয়াকে বনাও। হাবুঙৰ পৰা আহি পাই এতিয়া আকৌ যাবলৈ ওলাইছো অকমান ফুৰিবলৈ বুলি, মানে পাহাৰ চাবলৈ বুলি ক'ব লাগিব। তাৰ ওচৰতে এখন মানে কি বুলি কয়, এখন ধুনীয়াকে ৰেষ্টুৰেণ্ট খুলিছে, সেইখনকে অকমান চাই থওঁগে। মানে ধুনীয়াকে বনাই আছে, সেইকাৰণে ভাবিছো অকমান চাই আহোগে, ফুৰিও আহোগে। যিটো খুৰীহঁতৰ ঘৰলৈ আহিছে অকমান ভাবিছো ইপিনে চাই আহোগে জেগাবিলাক কেনেকুৱানো। ইমান ধুনীয়াকৈ ওচৰৰ পৰা পাহাৰ ওলাই থাকে, একদম মানে পাহাৰখন এডোখৰ পৰা লাগিয়ে আছে ধুনীয়াকে। বাঁহৰ ৰেষ্টুৰেণ্টখন চাই আহি খুৰীহঁতৰ ঘৰত মাছখিনি চাবলৈ বুলি ললো। খুৰীহঁতৰ পুখুৰীৰ মাছ দেই, ইমান ডাঙৰ দেখিছেনে? জাকৈ মাৰিয়ে মাছকেইটা ধৰিলে। আজি হেনো সকলোৱে ৰুটিহে খাব, সেইকাৰণে মই 2 কেজি মানৰ ৰুটি একেলগতে মঠিবলৈ বুলি লৈ ললো। মানুহ বহুতখিনি আছো নহয়, কমেও 15টা মান আছো। আৰু এয়া মাছকেইটা চাওক না, ইমান ডাঙৰ। সকলোৱে আমি এতিয়া চাহ খাবলৈ বুলি বহিলো। চিঙৰা লৈ আনিছিলে খুৰীয়ে, তাকে আমি আটাই ভাগ কৰি খাই নিজৰ কামত ধৰিলো। খুৰীয়ে কৈ পিনে মাছ বচা কামত লাগি গল। এইটো খুৰীৰ মেইন কাম। আপোনালোকক নেক্সট ভিডিঅ' লগ পাম।